এই কাহিনীটো তেতিয়াৰ সময়ৰ যেতিয়া গৌতম বুদ্ধই গোটেই ভাৰতত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ কৰিবলৈ ওলাইছিল। ধৰ্ম প্ৰচাৰ কৰি কৰি এদিন তেওঁৰ শিষ্যসকলক লৈ এখন গাঁৱলৈ গ'ল। বহুত সময় ধৰি ৰ'দত ভ্ৰমণ কৰাৰ বাবে তেওঁ বহুত পিয়াহ লাগিল। সেইমতে বুদ্ধদেৱে এজন শিষ্যক গাঁৱৰ পৰা পানী আনিবলৈ পঠিয়াই দিলে। শিষ্যজন যেতিয়া গাঁৱলৈ পানী আনিবলৈ আহিল, তেওঁ দেখিলে গাঁওখনত এখন সৰু নদী আছে, য'ত বহুতো মানুহে কাপোৰ ধুই আছে। কিছুমানে নিজৰ গৰু ঘৰচীয়া জন্তুবোৰক গা ধুৱাই আছে। সেই লেতেৰা মলিবোৰ নদীখনৰ পানীত মিহলি হৈ নদীৰ পানী লেতেৰা হৈ পৰিছে। নদীখনৰ অৱস্থাটো এনে দেখি শিষ্যজনে অনুভৱ কৰিলে গুৰুৱে এনে পানী খালে অসুখত ভুগিব। সেয়ে তেওঁ সুদা হাতে উভতি আহিল আৰু বুদ্ধক সকলো কথা ক'লে। ইফালে বুদ্ধদেৱৰ পানী নাপাই অণ্ঠকণ্ঠ শুকাই গৈছে। তেওঁ দ্বিতীয় শিষ্যজনক পানী আনিবলৈ পঠিয়ালে। দ্বিতীয় শিষ্যজনে এইবাৰ এটা পাত্ৰত সম্পূৰ্ণকৈ পানী লৈ আহিল। তাকে দেখি বুদ্ধদেৱ আশ্চৰ্য হ'ল। তেওঁ দ্বিতীয় শিষ্যজনক সুধিলে, গাঁৱৰ নদীখনৰ পানী দেখোন লেতেৰা আছিল, ইমান নিৰ্মল পানী তুমি ক'ত পালা? শিষ্যজনে ক'লে, গুৰুদেৱ, নদীখনৰ পানী যদিওবা লেতেৰা আছিল, সকলো মানুহ যোৱাৰ পিছত মই কিছু সময় তাত ৰৈ পানীত মিহলি হৈ থকা লেতেৰা মলিবোৰ নদীৰ তলত জমা হৈ স্থিৰ হোৱালৈ অপেক্ষা কৰিলোঁ। যেতিয়া সকলো লেতেৰাবোৰ তলৰ মাটিত জমা হৈ পৰিল, নদীৰ পানীও স্বচ্ছ হৈ পৰিল। সেই পানী মই আপোনাৰ বাবে লৈ আনিছোঁ। বুদ্ধদেৱে তেওঁৰ শিষ্যজনৰ উত্তৰ শুনি সন্তুষ্ট হ'ল। তেওঁ বাকী শিষ্যসকলক ক'লে, আমাৰ জীৱনটো নদীৰ পানীখিনিৰ দৰে। জীৱনত ভাল কাম কৰিলে সদায় বিশুদ্ধ হৈ থাকে, কিন্তু মাজে মাজে এনেকুৱা সময় আহে যেতিয়া আমাৰ জীৱনত দুখ আৰু সমস্যাবোৰে আমাক বেৰি ধৰে। এনে অৱস্থাত আমাৰ জীৱনটো এই লেতেৰা পানীখিনিৰ দৰে হৈ পৰে। জীৱনত কেতিয়াও দুখ আৰু কষ্টবোৰ দেখি সাহস হেৰুৱাব নালাগে। সময়ৰ লগে লগে লেতেৰা পানীখিনি লাহে লাহে যেনেকৈ বিশুদ্ধ হৈ পৰিছিল, তেনেদৰে আমাৰ জীৱনটোৰ পৰা দুখ, কষ্ট আৰু সমস্যাবোৰ আঁতৰি যায়। আমি মাত্ৰ নিজক শান্ত ৰাখি সমস্যাবোৰ শেষ হোৱাৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।